এইটো হৈ যায় বিকিনি উন্মোচন ফিনিচিং মানে যেতিয়া উন্মোচন ভিটা কাটিব তাত মানুহ প্ৰৱেশ কৰিব আমি লাখ লাখ মানুহ আহিলে যেতিয়া অপেনিং পৰা ঠিক আছে বহুত এটা ডাঙৰ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ছাৰ আমি আপোনাক কথা এটা জানিব বিচাৰিছোঁ 1 ঘণ্টা 1.5 ঘণ্টা আগত কিন্তু বহুত ৰাইজ তাত চাই গৈছে তেতিয়া কেনেকৈ বস্তুটো খোলা আছিলে ছাৰ 1 ঘণ্টা 1.5 ঘণ্টা আগত সম্পূৰ্ণ চাই গৈছে বহুতখিনি ৰাইজে কওকচোন হয় ছাৰ আপোনাক মই কওঁ এইটো ইমান সৰু অনুষ্ঠান নহয় যে পটককৈ খুলি পেলাই পটককৈ বন্ধ কৰি দিবলৈ গম পালেনে ইমান ডাঙৰ সৰু অনুষ্ঠান নহয় এই বস্তুটো তেনেকুৱা চিষ্টেম কৰিবৰ কাৰণে ঠিক ছাৰ আপোনাৰ কথাটো বুজি পাইছোঁ কিন্তু আৰম্ভণিতে এনেকুৱা খোকোজা লাগিছে যদি আপোনালোকৰ পৰিচালনা কমিটি এটা তদাৰক হওক যে ষ্ট্ৰিক্টলি আপোনালোকে এটা ভাল মানে শৃংখলাবদ্ধভাৱে নিবলৈ চিন্তা কৰক কাৰণ ইমান শ কোটি টকা চৰকাৰে দিছে ইয়াত ভালকৈ যি তদাৰক আছে তাক স্পেচিয়েলি কৰিবলৈ দিয়ক আৰু কি কাৰণত ফুল আৰু পিক পেলাইছে তাৰ ভিতৰত যিসকল কৰ্মচাৰীক দৰমহা দি ৰাখিছে তাক ভালকৈ ইনকুৱাৰী কিয় কৰিব দিয়া নাই তাত আমি আজি নেচা আমি এটা কথা কিন্তু খুব দুখ পালোঁ কোনটো তাত পিক আৰু ফুল ছিগিলে তাত কিয় তেতিয়াহ'লে মানুহ ৰখোৱা ব্যৱস্থা কৰা নাই মই সম্পূৰ্ণ বুজি পাই আছোঁ দুঘণ্টা আগত আমাৰ গাড়ী ড্ৰাইভাৰে সোমাই চাই কৰি গৈছে আরে কন্ট্রাক্টরে হ্যান্ড ওভার করে নাই অফিসে স্যার কিবা কাৰণত এইটো সৰু বস্তু নহয় ছাৰ ইমান সৰু বস্তু নহয় কিবা কাৰণত খুলি দি পেলাই কিবা কাৰণত উলিয়াই দিব পাৰে हाँ हाँ मैं वीडियो बना रहा हूँ নহয় এইটো বিবিধি লাগে যে ৰাইজে मेरा केटा धरो 1 घंटे के अंदर मिलेगा और मेरा जो वीडियो का प्रोसेस है वो নাই ঠিক আছে আপোনালোকক এটা কথাই অনুৰোধ কৰিলোঁ আজি আমি নেচাওঁ ৰাইজ সকলো যামগৈ কিন্তু আগলৈকো যাতে এনেকুৱা ডিচিপ্লিন ভংগ নহয় এনেকুৱা ডিচিপ্লিন ভংগ নকৰিব কিন্তু তেতিয়াহ'লে এইটো বৰদোৱা অনুষ্ঠানটো তাৰমানে বহুতে বহুত এটা পদ্ধতিলৈ লৈ যোৱা চান্স থাকে কাৰণ ইমান টকা খৰচ কৰি যদি চৰকাৰে যদি দি পেলাই যদি আপোনালোকে তদাৰক কৰিব নোৱাৰে তেতিয়াহ'লে আমি ৰাইজটো সুবিধা হ'মেই কি কাৰণত ফুল নেলেপিলে কি কাৰণত ভিতৰত পিক পেলালে কি কাৰণত ফুল ছিগিলে আপোনালোকে ক'ত থাকে তেতিয়াহ'লে অকল হেৰিখিনি সামৰিব জানিলে নহ'ব নহয় আপোনালোকৰ হাতলৈ অহা নাই আপুনি আছে ক'ত এতিয়া ইমিডিয়েটলি ইয়ালৈ আহি যাওক আমি আপোনাৰ লগত কথা পাতিব বিচাৰোঁ